মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ। আহা আজি আমি এটা নতুন বিষয়ৰ পাঠদানেৰে আমাৰ অনলাইন পাঠদান কাৰ্যসূচী আৰম্ভ কৰোঁ। আশা কৰোঁ তোমালোকে খুব মনোযোগেৰে আমাৰ পাঠদান গ্ৰহণ কৰি সহযোগিতা আগবঢ়াবা। গতিকে তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আৰু সহযোগিতা কামনা কৰি মোৰ এটা নতুন বিষয়ৰ পাঠদানেৰে আজিৰ অনলাইন পাঠদান কাৰ্যসূচী আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। ছাত্ৰ-ছাত্ৰীসকল, উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ অৰ্থবিজ্ঞানৰ আজিৰ আলোচ্য বিষয় উৎপাদন আৰু ব্যয়। এই পাঠটিৰ আমি কেইটামান গাণিতিক সমস্যা আজি সমাধান কৰিবৰ বাবে চেষ্টা কৰিম। ইতিমধ্যে আমাৰ হৈ যোৱা পৰীক্ষা 2012 আৰু 2015 বৰ্ষত এই পাঠটিৰ পৰা অহা কেইটামান গাণিতিক সমস্যা আজি আমি সমাধান কৰিবৰ বাবে অকণমান চেষ্টা কৰিম। তোমালোকৰ স্ক্ৰীনত ইতিমধ্যে প্ৰশ্নকেইটা দিয়া আছে, তোমালোকে চোৱা। প্ৰথমটো প্ৰশ্নত কোৱা হৈছে যে ব্যৱসায় প্ৰতিষ্ঠান এখনে 15 একক উৎপাদন কৰোঁতে মুঠ স্থিৰ ব্যয় 100 টকা আৰু উৎপাদনৰ পৰিমাণ 30 এককলৈ বাঢ়িলে হ্ৰস্বকালত স্থিৰ ব্যয় কিমান হ'ব? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া। আমি ইতিমধ্যে গম পাইছিলোঁ যে উৎপাদন ব্যয়ৰ ক্ষেত্ৰত হ্ৰস্বকালত দুই ধৰণৰ ব্যয় উদ্ভৱ হয়। এটা হৈছে স্থিৰ ব্যয়, আনটো হৈছে পৰিৱৰ্তনশীল ব্যয়। আমি আলোচনা কৰোঁতে গম পাইছিলোঁ যে স্থিৰ ব্যয় সদায় স্থিৰ হৈ থাকে, উৎপাদনৰ হ্ৰাস বৃদ্ধিৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। গতিকে উৎপাদন যিয়েই নহওক লাগিলে স্থিৰ ব্যয় সদায় একেই থাকিব আৰু দীৰ্ঘকালত কোনো স্থিৰ ব্যয় নাথাকে, সকলো ব্যয় পৰিৱৰ্তন ব্যয়লৈ ৰূপান্তৰিত হয়। এতিয়া প্ৰশ্নটোত আমি চাওঁ যে 15 একক উৎপাদন কৰোঁতে মুঠ স্থিৰ ব্যয় আছিল 100 টকা। উৎপাদনৰ পৰিমাণ 30 এককলৈ বাঢ়িল, অৰ্থাৎ 15ৰ পৰা 30 এককলৈ বাঢ়িল। এতিয়া কোৱা হৈছে যে হ্ৰস্বকালত স্থিৰ ব্যয় কিমান হ'ব? এতিয়া আমাৰ উত্তৰটো হ'ব যে যিহেতু উৎপাদনৰ হ্ৰাস বৃদ্ধিৰ লগত স্থিৰ ব্যয়ৰ কোনো সম্পৰ্ক নাথাকে, ই সদায় স্থিৰ হৈ থাকে, গতিকে উৎপাদনৰ পৰিমাণ 15 এককেই হওক বা 30 এককেই হওক, স্থিৰ ব্যয় সদায় কি হ'ব? 100 টকাই হ'ব। গতিকে হ্ৰস্বকালত স্থিৰ ব্যয়, নামটোৱে স্থিৰ ব্যয়ৰ কোনো পৰিৱৰ্তন নহয়, ই 100 টকাই হ'ব। এতিয়া আমি দ্বিতীয়টো প্ৰশ্নলৈ আহোঁ। দ্বিতীয়টো প্ৰশ্নত কোৱা হৈছে যে 5 একক পৰিৱৰ্তনশীল উপাদান ব্যৱহাৰ কৰি যদি মুঠ উৎপাদন 56 হয়, তেতিয়াহ'লে গড় উৎপাদন নিৰ্ণয় কৰা। এতিয়া গড় উৎপাদন কেনেকৈ নিৰ্ণয় কৰে? আমি গম পাইছিলোঁ যে মুঠ উৎপাদনক পৰিৱৰ্তনশীল উপাদানৰ পৰিমাণেৰে হৰণ কৰিলে বা ভাগ কৰিলে আমি গড় উৎপাদন পাওঁ। 5 একক পৰিৱৰ্তনশীল উপাদান, কিউৰ পৰিমাণ দিয়া আছে 5 আৰু মুঠ উৎপাদন টোটেল প্ৰডাকশ্যন দিয়া আছে 56। এতিয়া আমি গড় উৎপাদন বা এভাৰেজ প্ৰডাকশ্যন আমি কেনেকৈ পাম? যে AP = TP/Q, মুঠ উৎপাদনক আমি পৰিৱৰ্তনশীল এককে হৰণ কৰিম। 56ক যদি 5ৰে হৰণ কৰা হয় তেতিয়া কি হ'ব? 11.5 আমি উত্তৰ পাম আৰু সেয়াই হ'ব নিৰ্ণেয় গড় উৎপাদন। আৰু এটা প্ৰশ্ন আছে যে যদি পৰিৱৰ্তনশীল উপাদানক আৰু 1 এককৰে বঢ়াই দিয়া হয়, তেতিয়া মুঠ উৎপাদন 57 হয়। অৰ্থাৎ 5 একক থাকোঁতে মুঠ উৎপাদন হ'ল 56, 5ৰ পৰা এটা একক বাঢ়িল, 6 হওঁতে মুঠ উৎপাদন হ'ল 57। আমি প্ৰান্তিক উৎপাদন পাইছিলোঁ যে অতিৰিক্ত গোট, পৰিৱৰ্তনশীল উপাদানৰ অতিৰিক্ত গোট বঢ়াই দিয়াৰ ফলত মুঠ উৎপাদনত যি পৰিৱৰ্তন হয় সেয়াই হ'ল প্ৰান্তিক উৎপাদন। গতিকে 5ৰ পৰা 6 পৰিৱৰ্তন হওঁতে 56ৰ পৰা 57 হয়, গতিকে মুঠ উৎপাদনত 1 এককৰ পৰিৱৰ্তন হয়। গতিকে প্ৰান্তিক উৎপাদন হ'ব 1। ঠিক আছে, এতিয়া আমি পিছৰ তালিকাখনলৈ যাওঁ। ইয়াত দিয়া হৈছে আমাক শ্ৰম দিয়া আছে, শ্ৰমৰ পৰিৱৰ্তনশীল উপাদান শ্ৰমৰ পৰিমাণ দিয়া আছে আৰু লগতে মুঠ উৎপাদনৰ পৰিমাণ আমাক দিয়া আছে। শ্ৰমৰ গোট দিয়া আছে 0, 1, 2, 3, 4, 5। সেইদৰে তাৰ বিপৰীতে দিয়া আছে মুঠ উৎপাদন 0, 15, 35, 50, 40 আৰু 48। অৰ্থাৎ শ্ৰমৰ গোট 0 হওঁতে মুঠ উৎপাদন 0, শ্ৰমৰ গোট 1 হওঁতে মুঠ উৎপাদন 15, 2 হওঁতে 35, 3 হওঁতে 50, 4 হওঁতে 40 আৰু 5 হওঁতে 48টা মুঠ উৎপাদন হয়। ইয়াৰ পৰা আমাক গড় উৎপাদন আৰু প্ৰান্তিক উৎপাদন নিৰ্ণয় কৰিবলৈ দিছে। একেবাৰে এটা সহজ সমাধান। গড় উৎপাদন আমি কেনেকৈ নিৰ্ণয় কৰোঁ? যে মুঠ উৎপাদনক আমি শ্ৰমৰ গোটেৰে অৰ্থাৎ পৰিৱৰ্তনশীল উপাদানেৰে হৰণ কৰিলে আমি গড় উৎপাদন পাম। প্ৰথম ক্ষেত্ৰত 0ই 0 হৰণ কৰিলে গড় উৎপাদন 0। দ্বিতীয় ক্ষেত্ৰত 1ৰে 15 হৰণ কৰিলে পালোঁ 15। তৃতীয়ত 2য়ে 35ক যদি হৰণ কৰোঁ তেতিয়া পাম 17.5। 3য়ে 50ক হৰণ কৰিলে 16.67। 4য়ে 40ক হৰণ কৰিলে পালোঁ 10 আৰু 5য়ে 48ক হৰণ কৰিলে পাম 9.6। এনেদৰে আমি মুঠ উৎপাদনক শ্ৰমৰ গোটেৰে হৰণ কৰি আমি গড় উৎপাদনখিনি
সেইদৰে প্ৰান্তিক উৎপাদন মানে আমি গম পাইছোঁ ইতিমধ্যে যে পৰিৱৰ্তনশীল উপাদানৰ এক একক বৃদ্ধিত মুঠ উৎপাদনৰ যি পৰিৱৰ্তন হয় বা বৃদ্ধি হয় বা হ্ৰাস হয় সেয়া হৈছে প্ৰান্তিক উৎপাদন। প্ৰথমটো গোট 0, মুঠ উৎপাদনো 0, গতিকে প্ৰান্তিক উৎপাদন 0। 0ৰ পৰা 1 হওঁতে মুঠ উৎপাদন বাঢ়িল 15টা গোটলৈ, গতিকে প্ৰান্তিক উৎপাদনো হ'ব 15। 1ৰ পৰা 2লৈ বাঢ়োতে মুঠ উৎপাদন হ'লগৈ 15ৰ পৰা 35লৈ বাঢ়িল। কিমান বৃদ্ধি হ'ল? 20টা গোট বাঢ়িল, গতিকে প্ৰান্তিক উৎপাদন হ'ব 20। সেইদৰে 2টাৰ পৰা 3টা গোটলৈ শ্ৰমৰ বৃদ্ধি হওঁতে মুঠ উৎপাদন 35ৰ পৰা 50 হ'ল, অৰ্থাৎ 35ৰ পৰা 50 হওঁতে 15টা একক বাঢ়িল, গতিকে প্ৰান্তিক উৎপাদন হ'ব 15। তাৰপিছত 3ৰ পৰা 4টা গোটলৈ শ্ৰমৰ গোট পৰিৱৰ্তন হওঁতে মুঠ উৎপাদন হ্ৰাস হ'ল 50ৰ পৰা 40লৈ, অৰ্থাৎ 10টা গোটৰ হ্ৰাস হ'ল, গতিকে প্ৰান্তিক উৎপাদন হ'ব -10 বা 10 বিয়োগ 10। আৰু 4টাৰ পৰা 5টা গোট হওঁতে মুঠ উৎপাদন হ'ল 40ৰ পৰা 48লৈ বৃদ্ধি হ'ল, অৰ্থাৎ প্ৰান্তিক উৎপাদন হ'ব 8। গতিকে ছাত্ৰ ছাত্ৰীসকল এনেদৰে আমি মুঠ উৎপাদন দিয়া থাকিলে আৰু পৰিৱৰ্তনশীল উপাদানৰ পৰিমাণ দিয়া থাকিলে আমি গড় উৎপাদন আৰু প্ৰান্তিক উৎপাদন নিৰ্ণয় কৰিব পাৰোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল আজিলৈ খুব চমুকৈ ইমানতে আমাৰ আলোচনাৰ অন্ত পেলাইছোঁ। পুনৰ এটা নতুন বিষয় লৈ তোমালোকৰ সন্মুখত আকৌ উপস্থিত হ'ম। গতিকে আজিলৈ পাঠৰ ইমানে সামৰণি মাৰিছোঁ। ধন্যবাদ।